তো গুড মৰ্ণিং গাইজ মই আছোঁ আজি আপোনাৰ মঙলদৈ মহাবিদ্যালয়ত যিহেতু বিদ্যালয় সপ্তাহৰ আজি প্ৰথমটো দিন তো চাই থাকিব গাইজ আপোনালোকেও ভাল পাব ৰেলীৰ বাবে সকলো সাজু হৈছে গাইজ তো চাই থাকিব আজিৰ এই ব্লগ আজি আমাৰ প্ৰথম কাৰ্যসূচীতে আছিলে আমাৰ সাংস্কৃতিক ৰেলী আৰু সাংস্কৃতিক ৰেলীৰ বাবে বিশেষভাৱে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ মাননীয় গুৰুজী দাসদেৱক অধ্যাপিকাবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল NCC প্ৰমুখ্যকৈ উপস্থিত সংবাদকৰ্মী বিষ্ণু গুৰুদেৱ মহেশ্বৰে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী একমাত্ৰ অতি পৌৰাণিক আৰু উচ্চ শিক্ষা অনুষ্ঠান মঙলদৈ মহাবিদ্যালয় এই মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত যি উপস্থিত মঙলদৈ মহাবিদ্যালয়ৰ গুৰুমণ্ডলী ছাত্ৰ একতা সভাৰ সভাপতি সাধাৰণ সম্পাদক বিষয়ববীয়াসকল মঙলদৈ মহাবিদ্যালয়ৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মৰমৰ সাংস্কৃতিক মহাবিদ্যালয় সপ্তাহৰ উপলক্ষে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আজি মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত যি মঙলদৈ মহাবিদ্যালয় সপ্তাহ আয়োজন কৰিছে আৰু এই মহাবিদ্যালয় সপ্তাহে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি পাৰদৰ্শিতা বিকাশ কৰিবলৈ সক্ষম হৈছে আৰু অসমৰ বিভিন্ন মহাবিদ্যালয়খনতকৈ আমাৰ মহাবিদ্যালয় পৃথক কাৰণ দৰঙী কলাকৃতিৰে ভৰপূৰ এই মহাবিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতেই হওক সাংস্কৃতিক ক্ষেত্ৰখনতেই হওক অসমৰ ভিতৰতে মই ভাবোঁ যে আমি কৰিব লাগিব সাজপাৰ জীয়াই ৰাখিব লাগিব খাদ্য জীয়াই ৰাখিব লাগিব কাৰণ এই বিশাল পৃথিৱীৰ বুকুত বহুত জাতি জনগোষ্ঠীৰ সৃষ্টি হৈছে প্ৰত্যেকৰে সুকীয়া সংস্কৃতি আছে সুকীয়া খাদ্য আছে সুকীয়া সাজপাৰ আছে ঠিক তেনেকৈ আমি অসমৰ মুলুকত আমি জন্মগ্ৰহণ কৰিছোঁ আমাৰো সুকীয়া সাজপাৰ আমাৰ সুকীয়া খাদ্য আমাৰ সুকীয়া সংস্কৃতি আছে তাক আমি এনেকুৱা অনুষ্ঠানৰ জৰিয়তে নতুন পুৰুষৰ আগত বুজাই দিব লাগিব আমি নতুন পুৰুষক চিনাকি কৰি দিব লাগিব আৰু চন্দ্ৰ সূৰ্য থকালৈকে আমাৰ সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব আৰু তাৰেই নিদৰ্শন আপোনালোকে দাঙি ধৰিছে আপোনালোকৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি এই পবিত্ৰ অনুষ্ঠানসমূহ যি শুভ উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ তাৰ কাৰণে ছাত্ৰ একতা সভাৰ সকলো বিষয়ববীয়া মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰভু ভগৱন্তৰ ওচৰত সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি এই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে যাতে অনাগত দিনত অসমৰ ভিতৰতেই নহয় ভাৰতবৰ্ষৰ ভিতৰতে এখন ভাল শিক্ষা অনুষ্ঠান হিচাপে আপোনালোকে আগবঢ়াই আপোনালোকৰ যি শিক্ষাৰ মানদণ্ড উন্নত কৰি এটা ভাল ফলাফল দেখুৱাই যাতে আমাৰ বিদ্যালয়খনক গৌৰৱোজ্বলিত কৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আশীৰ্বাদ বিচাৰি আনুষ্ঠানিকভাৱে আজি এই সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰালৈ ঘোষণা কৰি মই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় জয় মঙলদৈ মহাবিদ্যালয় জয় জয় মঙলদৈ মহাবিদ্যালয় জয় জয় মঙলদৈ মহাবিদ্যালয় বৰ্তমান চৰ্চা বাল্য বিবাহ আৰু বাল্য বিবাহ এইটো এটা বৰ জ্বলন্ত সমস্যা আৰু এই সমস্যাটো ইতিমধ্যে চৰকাৰে যথেষ্ট
আহিছে মই কিন্তু ডাইৰেক্টলি দেখা নাই কিন্তু যি কি নহয় যাম মানে ভাল যামেই হ'ব আমি ওলাই যাওঁ Department Joy! One art, one family, one future. Vasudeva, Kutumbaka. One art, one family, one future. Kutumbaka. Kutumbaka.
Family, one. Inside.